দৰ্শক স্বাগতম জনাইছোঁ ডিফেন্স অসম ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম সাইকোমেট্ৰিক টেষ্টৰ কেইটামান কুৱেশ্যন আনচাৰ, যিকেইটা সাইকোমেট্ৰিক টেষ্টত সোধাৰ বহুতেই চান্স আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰবোৰে সুধিব। তো বলক আমি কুৱেশ্যন আনচাৰকেইটা চাই লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে, অসম আৰক্ষীক প্ৰত্যক্ষভাৱে কোনটো বিভাগে নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৃহ বিভাগে। 2 নম্বৰ প্ৰশ্নটি হৈছে, নৰ্থ ইষ্ট পুলিচ একাডেমী ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বিলঙত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটি হৈছে, অসমত কিমানখন পুলিচ জিলা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 35খন পুলিচ জিলা আছে। 4 নম্বৰ প্ৰশ্নটি হৈছে, জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰক্ষী অধীক্ষক অৰ্থাৎ SP। 5 নম্বৰ প্ৰশ্নটি হৈছে, অসমৰ কোনখন নগৰত আৰক্ষী আয়ুক্তালয় আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। 6 নম্বৰ প্ৰশ্নটি হৈছে, গুৱাহাটী আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2015 চনত। 7 নম্বৰ প্ৰশ্নটি হৈছে, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৰগাঁৱত অৱস্থিত। 8 নম্বৰ প্ৰশ্নটি হৈছে, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমত কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1948 চনত। 9 নম্বৰ প্ৰশ্নটি হৈছে, প্ৰথম অসম পুলিচ টাস্ক ফ'ৰ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰাত অৱস্থিত। আজি শেষৰ প্ৰশ্নটি হৈছে, অসম পুলিচৰ কিমানটা টাস্ক ফ'ৰ্চ বেটেলিয়ন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4টা। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহিব সেই সময় সঁচাকে জানো, আহিব ফাগুনো লগত তোমাক লৈ, মনৰ পক্ষী ঘোঁৰাত দুয়ো উঠি লৈ গুচি যাম উলাহত বহু দূৰলৈ।